তো পানীৰ তলৰ পৰাই আজি কেনেকুৱা তোমাৰ অনুভৱটো কেনেকুৱা? একদম ফাল্টু অনুভৱ। ফাল্টু জিন্দগীত আৰু আহিব বঢ়িয়া লাগাৰো। তো হাই হেল্ল' নমস্কাৰ গাইছ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি যাব ওলাইছোঁ ডেৰাগাঁও। আমি মানে 7টামান বজাতে যোৱাৰ কথা আছিল, কিন্তু অলপমান এই লগৰ কেইটাৰ অলপ কামৰ কাৰণে দেৰি হৈ গ'ল বহুখিনি। এতিয়া প্ৰায় 10:20, আমি এতিয়া বৰমাত আছোঁ। তো লগৰ কেইটা তাত আছে আৰু আমি এজনক ৰখি আছোঁ, স্কুটি লৈ আহিছে। তো আমি এতিয়া চাহ তাহ অলপমান খাম, খাই কিনে আকৌ যাম আৰু বেছি টাইম নালাগিব। কিন্তু আমি 7টাতে অহাৰ কথা আছিল, ভাবিছিলোঁ ৰোড শ্ব'ড নাপাম, কিন্তু লাষ্টত দেৰিয়ে হ'ল। আৰু দেৰি হোৱাৰ আমাৰ স্পেচিয়েল কাৰণটো হ'ল মানে আমি খোৱা বস্তুখিনি ঘৰতে বনাই লৈ আহিলোঁ, ৰুটি মাংস এইখিনি, সেইকাৰণে অলপমান দেৰি হ'ল। তো বাকী যি নহওক ৰ'দ বহুত দিছে, তো আমি চাহ তাহ খাই ল'ম। তো আমাৰ চাহ তাহ খোৱা লোৱা হ'ল, অলপমান ব্ৰেক ল'লোঁ। খোৱা হোৱা নাই, হ'ব আমাৰ কিমান লাগব আৰু 35 কিলোমিটাৰ। তো বেছি টাইম নাই আৰু সোনকালে যাই পাম। 35 কিলোমিটাৰ প্ৰায় 1 ঘণ্টা এটা লাগিব আৰু যিমান যি নহওক। সেয়াই আৰু ভিডিঅ'টো চাই থাকক বাকীখিনি যোৱালৈকে। তো আমি ডেৰাগাঁৱত এণ্ট্ৰি কৰিলোঁ, ঠিকেই হয়, কিন্তু ডেৰাগাঁৱত কিবা ডিচিৰ অৰ্ডাৰ আছে বোলে, যাৰ বাবে আমাক তাতে আৰ্মিয়ে সোমাব নিদিলে, ফিৰাই দিলে। বহুত মানুহ আহিছিল আজি ডেৰাগাঁৱত, সকলোবোৰ ফিৰিব লগা হ'ল। বেয়া লাগিল, কাৰণ ইমান দূৰ আহি কিনে তেনেকৈ ফিৰিব লগা। তাৰপিছত আমি ওচৰত কিবা মইনা পুখুৰী নে কি তাত আছে, তাত গ'লোঁ। তাত যায়ো মানে ইমান এটা ভাল নালাগিল। তো আমি তাৰ পৰাও গুচি আহিলোঁ, আহি কিনে ভাবিলোঁ ভূটান চকী আহোঁ। ভূটান চকীটো যেতিয়া আমি এণ্ট্ৰি কৰিম, তেতিয়া ক'লে কি যে ভূটান চকীও আজি বন্ধ। কিহৰ বাবে মানে চানডে চাগে বন্ধ থাকেই ভূটান চকী, কিহৰ কাৰণে গম নাপাওঁ আৰু। তাৰপিছত দাদাজনে সুধিলে তাত থকা যে তোমালোকে ক'ৰ পৰা আহিছা। তাৰপিছত আমি ক'লোঁ আমি বাইহাটা চাৰিআলিৰ পৰা আহিছোঁ। তাৰপিছত ডেৰাগাঁও গ'লোঁ, মইনা পুখুৰী গ'লোঁ। তাৰপিছত দাদাজনেও ক'লে যে ঠিক আছে, ইমান দূৰৰ পৰা আহিছা যিহেতু তোমালোকে যোৱা, কিন্তু 2টা বজাৰ আগত গুচি আহিবা। এতিয়া আমাৰ 12টামান বাজিল, 12টা চাৰে 12টা হ'ল। তো 2টা বজাৰ আগত যাব নোৱাৰিলেও আমি 2:30মান বজাত যাম, কাৰণ দাদাজনে সোমাব দিলে যিহেতু। সেয়ে আৰু ইয়াত আহি বেছি ভাল লাগিছে, কিন্তু ইমান দূৰ আহিম বুলি ভবা নাছিলোঁ। আৰু তেনেকৈ এটা ডেষ্টিনেশ্যন চিলেক্ট কৰাৰ পিছত আকৌ এটা নতুন ডেষ্টিনেশ্যন ভাল নালাগে, কাৰণ আমি 11টামান বজাতে গোটাখিনি হৈ গ'ল হয়, কিন্তু নহ'ল ইমানখিনি প্ৰব্লেম হোৱাৰ কাৰণে। বাকী যি নহওক, ইয়াতো বেছি ভাল লাগিব, এইবোৰে এক্সপিৰিয়েঞ্চ। তো আপোনালোকক দেখুৱাইছোঁ ইয়াৰ ভিউবোৰ, বহুত বেছি ভাল লাগিছে। কিন্তু পানীটো আজি অলপমান লেতেৰা, বাকী যি নহওক আৰু আমি বাকী কেইজন আহিলোৱে। আমাৰ স্কুটি 2জন আহি আছে, সিহঁতে এতিয়া চিনি পায়নে নাই, নেটৱৰ্কো নাই, একো নাই। যি নহওক দেখা যাওক কি হয়। তো ভিডিঅ'টো শেষলৈ চাই থাকক। মই যে কৈছিলোঁ ভিউ এইবোৰে চব ইমান ধুনীয়া পানী। এয়া আমাৰ লগৰবোৰে পূৰা এনজয় কৰি আছে, পূৰা নাচি আছে। আৰু আমাৰ যোনটো সিও নতুনকৈ ব্লগিং চেনেল এটা খুলিছে, সিও ব্লগিং কৰি আছে। এবাৰ ধীৰাজ সি বেচেৰা হাফ পেণ্ট নানিলে, ইয়াত গা ধুব, সি লং পেণ্টে গা ধুব। এয়াই ভূটান চকী। ইয়াত পানীত এনেকুৱা মন যায় আছে যেন ডুব মাৰি আকৌ ওলাই আহিম, ডুব মাৰি আকৌ যেন ওলাই আহিম। একো নাই, এতিয়া কাপোৰ চাপোৰ সলাই কিনে পূৰা পানীত মানে পূৰা পানীৰ তলত আমি এতিয়া গা ধুম। কিবা কওঁ কি দিছোঁ হাত গেলো ডেৰাগাঁও, তাৰ পৰা ইয়াতে ভূটান চকী। আপোনাৰ অনুভৱ কৰিলে ভালে হ'ব। বঢ়িয়া বহুত মূৰত আজি আহিলোঁ ওলাই। প্ৰথমতে যিটো
আৰম্ভণি মানে কি হ'ল আৰম্ভণি মানে কি হ'ল প্ৰথমতে আজি যিটো মানে আজি দিলে দিলে য'ত গ'লো মানে চব বন্ধ আপোনাৰ উদাহৰণটো দিয়ক আগতে বৰ্তমান মাংস দিব গ'লেও সেইটো কৈছিল মানে কি জীৱনত এনেকুৱা আজি নিচিনা হোৱাই নাছিলে কেতিয়াবা যদি আধা কেজি মাংস বিচাৰি যাওঁ এটলিষ্ট একপোৱা হ'লেও পাওঁ মানে ভাগত আজি কিন্তু একেবাৰে টোটেলি অফ মানে পুৰা ক্ৰছ ডেৰাগাঁও একদম যাবৰ উপায় নাই তথাপিও আমি চাকচেছ ধুনীয়া গা ধুব পাইছোঁ মানে চাকচেছ এতিয়া আমি ইয়াৰ এটা অলপমান এক্সেপশ্যনেল কেছ কৰিম ভূটান থাকি আমি এতিয়া শিলৰ ওপৰত পাঞ্জা খেলাম তো ফাৰ্ষ্ট পাঞ্জা কোনে হ'ব আমাৰ এটা পাঞ্জা ষ্টাৰ্ট হ'ব বঢ়িয়া লাগাৰো সুন্দৰ বঢ়িয়া মজা 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 সেমিফাইনেল dia mau lihat di mana saja. Woi, woi. Jadi ya. Ready? 1, 2, 3, go! বতৰৰ মহিমা তুমি ধৰিব পৰা না এই আন্ধাৰ হৈ যায় এই ৰ'দ আহি যায় তো আমি বেছি পলম নকৰোঁ আমি যিখিনি খোৱা যোগাৰ আনিছোঁ ৰুটি আনিছোঁ মাংস আনিছোঁ এইটো ঘৰতে বনাই আনিছোঁ বুলি যে কৈছিলোঁ সেইটো আমি সোনকালে খাম খাই লৈ গা পা বঢ়িয়াকৈ মুচি কিনে ঘৰলৈ যাম ফাইনেলি আমি গা পা ধুলোঁ ভালকৈ দেৰি হ'ল বহুখিনি দেৰি হ'ল এতিয়া প্ৰায় 3:14 হ'ল তো বহুখিনি যাব আছে আমাৰ কিমান কিলোমিটাৰ হ'ব ঘৰ পাওঁলৈকে 100 বেছি হ'ব নেকি আচ্ছা আচ্ছা প্ৰায় 100 কিলোমিটাৰ তো বহুখিনি দূৰ হ'ব কভাৰ কৰিব লাগিব এতিয়া মাজত আৰু কি হয় পুলিচ খাওঁৱে নে নাখাওঁ সেইটো দেখা যাব বাৰু টাইমত তো ভাল লাগিল বহুখিনি ইয়াত আহি ভিডিঅ'টো এইখিনিতে যদি সেই ভিডিঅ'টো চাই ভাল লাগিছে কি কৰিব লাগিব ভাই লাইক কৰিব শ্বেয়াৰ কৰিব বেক এগেইন Ready? Hi guys! বাকীখিনি কওঁ হা Again, bro! বঢ়িয়া